বান্ধৱীসকল, ভিলেজ ফুডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ভাতৰ লগত কি ব্যঞ্জন বনাইছোঁ আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। এয়া আজি আমি ভাতৰ লগত কলডিল ভাজা আৰু পুৰৈ আৰু কলমৌ শাক ভাজা আৰু লৈছোঁ দালি। এয়া মান কচু খাৰ আৰু এয়া গাখীৰ, এয়া পেঁয়াজ। এতিয়া আমি খাম, আপোনালোকে চাই থাকিব। পুৰৈ শাক ভাজি ভিটামিন চি থাকে। কলফুল ভাজি আইৰণ যথেষ্ট পৰিমাণে থাকে। তিৰোতা মানুহবিলাকে আইৰণ খাব লাগে। কলমৌ শাকত চি ভিটামিন থাকে। চি ভিটামিনো আমাৰ তিৰোতাবিলাকৰ কাৰণে পুষ্টিকৰ খাদ্য। ইয়াত পিঁয়াজত আয়ডিনো থাকে, নিমখতো থাকে, পিঁয়াজতো থাকে। এতিয়া মান কচুৰ খাৰ খাব লাগে। কাহ চৰ্দিত মান কচু ভাল। ওষুধটো সাধাৰণতে সকলোৱে জানে আয়ডিন থাকে। কাহ হ'লে মান কচু খাব লাগে।
এতিয়া খাবলৈ ওলাইছোঁ। এয়া গাখীৰ ভাতৰ লগত খাব লাগে, কেলছিয়াম পোৱা যায়। ধন্যবাদ। আগলৈ আমাৰ ভিডিঅ'বোৰ চাই থাকিব।